যাব পৰা নাই নহয় মই এই চোৱাৰ পৰা কিয় কান্দি আছ কি হলে শুন কচোন কিয় তেতিয়াহ'লে এনেকে কান্দি আছ ফেকুৰি হাতৰ পৰা যেতিয়া বস্তু এটা ওলাই যায় তেতিয়া বহুত দুখ লাগিব চা তোৰ হাতৰ পৰা কি ওলাই গ'ল মাটিটো কোৱা সে মোৰ হাতৰ পৰাহে ওলাইছে আমাৰ দুইখন হাতৰ এটা হাতৰ পৰা গ'লেই হ'ল চা এৰা দেও কিবা বেয়া দিন আছে নে এই 4 লাখ টকা দিছো গম পাইছো চা শাহু কাৰণে মই কথাটো শুনিছো তোক কৰ শাহু শহুৱে ক'লে তহৈও ঘুনুঘানাককে শুনে যে পহু কানে শুনিছো কি শুনিছ শাহু কানে শহু কানে অ' চা মানুহে কৈছে একো নাই পাপি পইচা এনেকেই যাব কোন মানুহে কৈছে পাপিৰ পইচা দস্তুৰ মাহ সেয়া কষ্ট কৰি গুটোৱা পইচা মোৰ প্লেন কি আছিল জানা তই মই ভাবিছো গুৱাহাটীখন জেগাত যদি সেই মালটো ল'ব পাৰো ধুনীয়াকে তোৰ এটা জুপুৰি ঘৰ বনাই দিম বেয়া ভাবিছো ভাল ভাবিছে বিয়া বাৰু পাতি তই তাত চেটেল হৈ যাবি মই চেপেল হৈ যাম সন্মুখত মোৰ সৰুকে 3তলীয়া বিল্ডিং এটা বনাই দিম মই চেটেল চব চেচকে দিলে হাৰামজাদাই হ'ব ৰ কিবা এটা কৰিম ৰ চালা কম প্লেনিং কৰিছিলে তো মোক জুপুৰি ঘৰ বনাই দিব সন্মুখত কেকেচা সৰুকে 3তলীয়া বিল্ডিং এটা থাকিব চব চেচ জুপুৰি ঘৰ সন্মুখত 3তলীয়া বিল্ডিং থাকিলে মই মানুহ